হেল্ল' এভৰিৱান, মই অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। ৮ ছেপ্টেম্বৰ ভূপেন হাজৰিকাৰ জন্মতিথি উপলক্ষে এইবাৰ মৰিগাঁও জিলাতো শতবৰ্ষৰ জয়ন্তী হিচাপে উদযাপন কৰা হৈছে। মই আগৰ ভিডিঅ'ত কৈছিলোঁৱেই শতবৰ্ষৰ জয়ন্তী উদযাপনৰ বাবে আয়োজন কৰি আছে বুলি। আৰু যিহেতু মৰিগাঁও বিহুতলীত প্ৰগ্ৰামটো পতা হৈছিলে আৰু আমিও গ'লোঁ বিহুতলীলৈ। তাৰপিছত এয়া ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনাই এয়া বহিলোঁগৈ। আৰু এই যিহেতু যোৱা নাছিলে তাই ভিডিঅ' কল কৰিলে আৰু কবিতা আবৃত্তি কৰি আমি এয়া গছৰ তলতে বহি আছিলোঁ, যিহেতু বহুত গৰম পৰিছিলে। তাৰপিছত গোটেইকেইজনী গ'লোঁ ভাত খাবলৈ বুলি, যিহেতু হোটেলত ভাত খুৱাইছিলে সেইবাবে এয়া ভাত খাবলৈ বুলি গ'লোঁ। আৰু ভাত খাই উঠি গোটেইকেইজনী আহিলোঁ পদুম পুখুৰীৰ পাৰলৈ। পৰিৱেশটো ইমান ধুনীয়া লাগিল, সেইবাবে গোটেইকেইজনী তালৈ বুলি আহিলোঁ। আৰু এয়া মাছবোৰ ইমান ধুনীয়াকৈ আছিলে, চাই ইমান ভাল লাগিছিলে। তাৰপিছত এয়া যিহেতু বতাহ মাৰি আছিলে আৰু তাতে অলপ টাইম বহিলোঁ। বহি কৰি লৈ মাছবোৰক দিবলৈ মুড়ি কিনি আনিলোঁ আৰু মাছবোৰক দিলোঁ। ইমান ধুনীয়াকৈ খাইছে, দেখি ইমান ভাল লাগিছে। তাৰপিছত আহিলোঁ আকৌ প্ৰগ্ৰামৰ ঠাইলৈ আৰু তাতে কিবা কিবি অনুষ্ঠান হৈ আছিলে, কবিতা আবৃত্তি, গীত তেনেকৈ। তাৰপিছত এয়া শেষত গোটেইবোৰ জাতীয় সংগীত গাবলৈ লাইন হ'ল আৰু জাতীয় সংগীত গাই আমি ঘৰলৈ বুলি আহিব লওঁতে এয়া কুঁহিয়াৰ দেখিলোঁ। কুঁহিয়াৰ ৰস খাওঁ বুলি গোটেইকেইজনী গ'লোঁ। তাৰপিছত এয়া গোটেইকেইজনী কুঁহিয়াৰ ৰস খালোঁ। কুঁহিয়াৰ ৰস খাই আকৌ ৰাস্তাৰ কাষতে অমৰা দেখিলোঁ, অমৰাও খালোঁ। ঘৰলৈ বুলি আহিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। আকৌ নতুন এটা ভিডিঅ'ত লগ পাম। ধন্যবাদ।